মাই চেনেল মই শিল্পী আজি আপোনালোকৰ মাজলৈ লৈ আহিছে এটা নতুন ৰেচিপি ভিডিঅ' আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা খুবেই সহজ ৰেচিপি ঘৰতে থকা কল পচলাৰে আপোনালোকে কেনেদৰে অতি সহজতে আৰু লগতে অতি জুতি লগাকৈ তৰকাৰী ৰান্ধি খাব পাৰিম তাকেই মই দেখুৱাবলৈ গৈ আছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক এটা কলপচলাৰ তিনি সহজ ৰেচিপি বনাই দেখুৱাম আৰু এই ৰেচিপিটো বনাবৰ বাবে আমাক প্ৰয়োজন হ'ব এটা সৰু কলপচলা, অলপমান মিহি মিহিকৈ কাটি লোৱা আলু, অলপ পিঁয়াজ যিখিনি মই মিহি মিহিকৈ ইয়াত দেখুওৱা ধৰণে কুটি লৈছোঁ আৰু কেইফুটামান থেতিলাই লোৱা নহৰু, দুটা জলকীয়া, অলপমান তিয়াই লোৱা বুট আৰু অলপমান তিয়াই লোৱা মচুৰ দাইল। লগতে ইয়াত অলপমান জালুকৰ গুড়ি ব্যৱহাৰ কৰিম। লগতে নিমখ হালধি আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী দি ল'ব পাৰিব। প্ৰথমেই মই গেছত এখন কেৰাহী তুলি ল'লোঁ আৰু এই কেৰাহীখন গৰম হোৱাৰ বাবে কিছু সময় ৰৈ দিলোঁ আৰু ইয়াৰ পিছত মই এই কেৰাহীখনত তেল ঢালি দিম। ইয়াৰ পিছত মই ইয়াত দুটা জলকীয়া দি দিছোঁ। ইয়াৰ পাছতেই মই নহৰুখিনি ইয়াত নিমখ, হালধি আৰু অলপমান জালুকৰ গুড়ি দি এইখিনি ভালদৰে লৰাই দিম। এইখিনি ভালদৰে লৰাই হোৱাৰ পিছত এতিয়া মই ইয়াত আলুখিনি দি দিম আৰু এইখিনি সিজালৈকে অলপ দেৰি ৰাখি ল'ম। যাতে ভালদৰে সিজে তাৰ বাবে মই এখন ঢাকনা লগাই এইখন অলপ সময়ৰ বাবে ঢাকি থ'ম। আলুখিনি অলপ সিজি লওক, ইয়াত মই কলপচলাখিনি কাটি দিম আৰু এইখিনি ভালদৰে লৰাই ল'ম। এই ঢাকনাখন মই ইয়াত দি দিম যাতে এইখিনি ভালদৰে সিজি লয়। এই কলপচলাখিনি অলপমান সিজা যেন লাগিলত ইয়াত মই মচুৰ মাহখিনি আৰু বুটখিনি একেলগে দি ল'ম। এইখিনি খুব ভালদৰে সিজিবৰ বাবে মই আকৌ এবাৰ ভালদৰে ঢাকি দিম। মই ইয়াত অলপ অলপকৈ পানী দি এইখিনি ভালদৰে লৰাই দিম। আৰু ইয়াৰ পিছত এনেদৰে দেখুৱাৰ দৰে এইখিনি ভালদৰে উতল আহিবলৈ দিম আৰু যাতে পানীখিনি একেবাৰে শুহি লয় তাৰ বাবে আমি এইখিনি অলপ সময় এনেদৰে ৰাখি দিব লাগিব। এইখিনি শেষৰ বাৰৰ বাবে এনেদৰে এবাৰ ঢাকি থ'ম আৰু ইয়াৰ পাছত পানীখিনি শুকোৱাৰ পিছত ইয়াৰ নমাই দিম। কেৰাহীৰ পৰা নমাই লোৱাৰ পিছত এটা পাত্ৰত মই এইখিনি ভালদৰে এনেদৰে ৰাখি ল'লোঁ আৰু এতিয়া ভাতৰ লগত এইখিনি গৰমে গৰমে পৰিৱেশন কৰিব পৰা হৈ গ'ল।